নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ পঁইতা ভাত খাওঁ সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁচোন পঁইতা ভাত খাওঁচোন কেনেকৈনো আজি ৰেডি কৰিছোঁ আৰু লগতে কাচকলৰ এটা শুকান ভাজি বনাইছোঁ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাবচোন দেই আৰু সেইদৰে বনাই খাবচোন খুব টেষ্টি হয় খাবলৈ শেষলৈকে চাব দেই ভিডিঅ'টো আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই নতুনকৈ খুলিছোঁ চেনেলটো আজি 7-8 দিনমান হৈছে আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি মই প্ৰথম এনেকৈ কেমেৰা সন্মুখত আচলতে কথা কৈছোঁ ভুল ভ্ৰান্তিও হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰি দিব ব'লকচোন এতিয়া চাওঁ কেনেকৈনো মই ৰেডি কৰিছোঁ ভাতসাজ কাচকলৰ শুকান ভাজিটো বনাবলৈ হ'লে প্ৰথমতেই কাচকলটো এনেকৈ চাৰিচুকীয়াকৈ কাটি ল'ব লাগিব বেছি পাতলো হ'ব নালাগে তাৰপাছত আঠাটো যাবৰ কাৰণে নিমখ দি পানী দি 10 মিনিটমান সময় মই তিয়াই থৈছোঁ তাৰপিছতে সেইখিনি টুকি অকণমান নিমখ দিছোঁ দি হালধি দিছোঁ নিমখ বেছিকৈ নাই দিয়া কাৰণ আগতে তিয়াই থৈ নিমখ দিছিলোঁ যে তাৰপিছতে পেন এখনত মিঠাতেল গৰম কৰি লৈ কাচকলখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ তাৰপাছতে মই পিঁয়াজ দুটা কাটি লৈছোঁ নহৰু 4-5 ফুটামান কাটি লৈছোঁ নৰসিংহ পাত লৈছোঁ নৰসিংহ পাত ল'বই কিন্তু দেই আৰু জিৰা তেজপাত আৰু ধনিয়া গুড়ি আৰু দুটা শুকান জলকীয়া তাৰপিছতে পেনখনতেই মই জিৰাকেইটা আৰু তেজপাতকেইটা আৰু শুকান জলকীয়া দুটা দি পেলাই অকণমান দেৰি ৰৈ সেয়া পিঁয়াজখিনি দি দিলোঁ তাৰপিছতে নহৰুখিনি দিলোঁ দি সেইখিনি লৰাই ল'লোঁ তাৰপিছত অকণমান ৰঙা হ'বলৈ দিছোঁ দিয়াৰ পাছতে মই তাত দিলোঁ নৰসিংহ পাতখিনি যে থৈছিলোঁ সেই পাতখিনি দি দিলোঁ দি সেইখিনিও অকণমান ভাজিলোঁ মানে পাতখিনি অকণমান মচমচীয়া হ'বগৈ লাগে ভাজি সিমানখিনি সময়লৈকে মই ভাজিছোঁ তাৰপিছতে তাত মই মছলা বুলিবলৈ অকল ধনিয়া গুড়ি অকণমানেই দিছোঁ বেলেগ একো দিব নালাগে কাৰণ নৰসিংহ পাতে ইয়াৰ সোৱাদটো আৰু গোন্ধটো ধুনীয়াকৈ দিয়ে মানে তাৰপিছতে মই ধনিয়া গুড়ি দি অকণমান দেৰি লৰাই ল'লোঁ অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব তাৰপাছতে মই কাচকলখিনি যে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ দি 1 মিনিটমান লৰালেই হৈ গ'ল আৰু একদম কম সময়তে হৈ যায় এনেকৈ আপোনালোকেও বনাই খাবচোন দেই এদিন খুব ভাল হয় খাবলৈ তাৰপাছতে পঁইতা ভাতৰ থালিখন ৰেডি কৰিবলৈ লৈছোঁ প্ৰথমতেই মই ভাতত নিমখ তেল পানী পিঁয়াজ কেঁচা বুট আৰু নেমু দি ল'লোঁ তাৰপাছতে মই কঁঠালগুটি পিটিকা কৰিলোঁ ভোট জলকীয়া তেল দি তাৰপাছতে ভাতকেৰেলা পিটিকিলোঁ পিঁয়াজ আৰু তেল নিমখ দি পেলাই তাৰপাছতে মই দিলোঁ থালখনত কাচকলৰ ফ্ৰাই যিটো ভাজি বনাইছিলোঁ সেইটো দিলোঁ তাৰপিছতে পটল ফ্ৰাই তাৰপিছতে কেইটামান বুট মই ভাজিও লৈছিলোঁ ভজা বুট পঁইতা ভাতৰ লগত খাবলৈ বৰ ভাল সেয়ে মই কেইটামান বুট ভাজিও লৈছিলোঁ তাৰপিছতে মই নিজে বনোৱা আমৰ আচাৰ অকণমান ল'লোঁ তাৰপাছতে অকণমান ইয়াৰ চাটনি ল'লোঁ চাটনিটোৰ ৰেচিপি শ্বৰ্টছ ভিডিঅ'ত দিয়া আছে দি চাব আপোনালোকে তাৰপিছতে এয়া হৈ গ'ল আমাৰ পঁইতা ভাতৰ থালিখন দেখিছেনে কেনেকুৱা সুন্দৰ লাগিছে দেখিবলৈ আৰু খাবলৈও কিন্তু বৰ টেষ্টি হৈছিলে দেই এয়া হৈ গ'ল আমাৰ থালিখন এতিয়া আমি খাই লওঁ দেই ছোৱালীও মানে খাওঁ খাওঁ কৰি আছে তাই খুব ভাল পায়